হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ পিছে ভালেই। আজি মানুহজনে কামৰ পৰা আহি উৎপাত লগাইছে যে অলপ ওলাই যাওঁ বুলি। বতৰো ভাল যিহেতু, ব'লা বোলে অলপ ওলাই যাওঁ। মই পিছে ভালেই পালোঁ, ওলাই যাবলৈ পালেনো কোনে বেয়া পায়। আমি মহিলাসকলেতো ভালেই পাওঁ ওলাই যাবলৈ পালে। যিহেতু ভাবিছোঁ আজি মানুহজনক ধুনীয়াকৈ বেজি অলপ দি দিওঁগৈ। সেয়ে ৰাস্তাত গৈ আছোঁ, গৈ থাকোঁতে ইমানেই ধূলি যিহেতু যেনি শ্বৰ্টকাট পাওঁ তেনি সোমাই দিওঁ। সেয়া গৈ মেলি পালোঁগৈ আমি কস্মেটিকৰ দোকান। কস্মেটিকৰ দোকানত গৈতো মই ক'ব নোৱাৰা হৈ যাওঁ। কি লওঁ কি নলওঁ সেনেকুৱা লাগে। চাওকচোন গহনাবোৰ ইমান ধুনীয়া লাগিছে, ইমান দামী দামী গহনা। যদিও ল'বলৈ মন নাই, নল'লোঁ। সেইটো কাৰণে দেখাইছোঁহে জাষ্ট আপোনালোকক। মানুহজনে ক'লে ছানগ্লাছ এখন লগাই দি লৈ লোৱা। সেয়ে চাওকচোন পিন্ধি চাইছোঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। বস্তু কেইটামান ল'লোঁ, লৈ মেলি ওলাই আহিলোঁ। ওলাই আহি মেলি কাপোৰৰ দোকান এখনত সোমালোঁ, যিহেতু ল'বলগীয়া আছিলে কুৰ্তি দুটামান। সেয়া চালোঁ, চাই মেলি পিছে এটাহে পচন্দ হ'ল, এটাহে ল'লোঁ। বাকী তাতো আছিলে কস্মেটিক, তাতো চালোঁ। কাণফুলিবোৰ চাওকচোন ইমান ধুনীয়া। গৈ পাই ফুচকা নাখালেতো নহয় ন, মইতো টাউনত গ'লে ফুচকা খামেই। সেই ফুচকা খাই ল'লোঁ। তাৰপিছতে ভাবিলোঁ আম লোৱা নাই বহুত দিন, আম খোৱাও নাই বহুত দিন। সেয়ে ভাবিলোঁ আম লৈ লওঁ। আম কেইটামানো লৈ ল'লোঁ। তাৰপিছতে গৈ আছোঁ আমি ষ্টেচনৰ ফালে। শাক পাচলি কিনিলোঁ। শাক পাচলি কিনি আহি মেলি পালোঁহি আইচক্ৰীমৱালা। যিহেতু আইচক্ৰীম খাই লওঁ, ফাষ্টফুডকণ দেখি খাওঁ খাওঁ লাগিছে। সেই মানুহজনৰ ব্ৰত আছে যিহেতু ফাষ্টফুড খাব নোৱাৰোঁ, চিকেন থকা বস্তু সকলো। সেয়ে নাখালোঁ আমি। দুটা আইচক্ৰীম দুটা খাই ল'লোঁ। তাৰপিছতে আহি চেন্নালাৰ মিক্সাৰ ল'লোঁহি। মিক্সাৰ লৈ মেলি ঘৰত বোলো চাহৰ লগত খাম বুলি কৈ মিক্সাৰ লৈ মেলি তাৰপৰা ধুনীয়াকৈ দুটাই ঘৰলৈ আহিলোঁ। মানুহজনক আজি বেজি অলপ ভালকৈ দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।